নমস্কাৰ, মই সংগীতা। আপোনালোকৰ মাজলৈ আকৌ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। এপ্লিক আৰু ফেব্ৰিকেৰে ডিজাইন কৰা এযোৰ ধুনীয়া চাদৰ মেখেলা। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে পেজত চাই আছে তেওঁলোকে প্লিজ পেজটো ফ'ল' কৰি ল'ব। আৰু ভিডিঅ'টোৰ শেষত সকলোৱে এটা ধুনীয়া কমেণ্ট দিবলৈ নাপাহৰিব। মই ডিজাইনটোৰ প্ৰথমে কাগজ এখিলাত আঁকি লৈছোঁ যাতে কাপোৰত আঁকিবলৈ অলপো অসুবিধা নহয়। আৰু এতিয়া মই এয়া কাপোৰত কাঠ পেঞ্চিলেৰে আঁকি লৈছোঁ। ইয়াতে মই কালাৰ ব্যৱহাৰ কৰিছোঁ কেমেলৰ। প্ৰথমে মই এতিয়া ধুনীয়াকৈ পাতকেইখিলা আঁকি ল'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে বুজি পাব মই কেনেকৈ ডিজাইনটো কৰিছিলোঁ।